নমস্কাৰৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মই ভাস্কৰে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোক সকলোৰে ভালেই, মোৰ বৰ্তমান ভালেই। থাম্বনেইল দেখি হয়তো ধৰিব পাৰিছে আজি ক'ত গৈ আছোঁ। আজি গৈ আছোঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰলৈ। তাকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। সেয়েহে আমিকেইটা এয়া গাড়ীত উঠি লৈছোঁ। আগত আৰু কেইজনমান গাড়ীত উঠিব বাৰু। এতিয়া সকলোৰে গাড়ীত উঠা মেলা হ'ল। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গাড়ীত আকৌ আমাৰ হৰিনামো আৰম্ভ হ'ল। এনেও বাৰু ক'ৰবালৈ গ'লে ফূৰ্তি মনে ওলাই যাব লাগে। এতিয়া আমাৰ কিবা কিবি বজাৰ অলপ কৰিবলগীয়া আছিলে, সেই বজাৰসমূহো কৰি ল'লোঁ। এয়া বজাৰ কৰি মেলি পুনৰ এয়া গাড়ীত উঠি যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ। আনটাষ্টৰি খেলি খেলি 9:15 পৰা 11:30 বাজি গ'লহি আৰু এতিয়া আমি আহি এয়া 2 ঘণ্টা 15 মিনিটৰ পিছত লক্ষ্যস্থানত উপস্থিত হৈছোঁহি। এয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া আহি পালোঁ যিহেতুকে দোকানৰ পৰা ধূপ চাকি শৰাই লৈ লওঁ আৰু প্ৰথমতে চাকি গছো জ্বলাই লওঁ আৰু শৰাইখনো দি লওঁ। এয়া ধূপ চাকি শৰাই লৈ ল'লোঁ। এতিয়া এয়া জ্বলাই লওঁগৈ। এতিয়া চাকি জ্বলাবৰ বাবে এয়া আহি আছোঁ। বতাহ কিন্তু বহুত, বতাহত এয়া দেখিছে নহয় কলপাত চলপাত উৰুৱাই নিছে একেবাৰে। এয়া চাকি জ্বলোৱা জেগা পাই গ'লোহি। ইয়াতে সকলোৱে চাকি জ্বলাই, এয়া জ্বলাই আছে। ময়ো জ্বলাই ল'লোঁ চাকি কিগছ। এই ফুলবিধ চিনি পাইছেনে বাৰু? এবিধ হ'ল ধতুৰা ফুল। চাকি জ্বলাই হ'ল, এতিয়া শৰাইখন জমা দি লওঁগৈ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। শৰাই জমা দিয়াও হৈ গ'ল। এতিয়া আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল লিংগৰ ভিতৰৰ ভাগ। আমি যোৱা দিনটোত মানুহ বহুত বেছি বাৰু। আপোনালোকে হয়তো ভিডিঅ'ত নিশ্চয় দেখিবলৈ পাইছে। লিংগটোৰ ওপৰৰ ভাগটোত চাওকচোন মৌৱে বাঁহ সাজিছে। ইমান ডাঙৰ ডাঙৰ চাট পাতিছে। ভিডিঅ'ত হয়তো সৰু সৰু দেখিব পাৰে, কিন্তু ইয়াত নিজে চকুৰে দেখিলে বহুত ডাঙৰ ডাঙৰ চাট পাতিছে। এয়া আকৌ আমাৰ ঘৰৰ পৰাই লাল চাহ লৈ গৈছিলে। লাল চাহে পপে খাই ল'লোঁ। তাৰপিছত আহিলোঁ ফটো উঠিবৰ বাবে।
আপোনালোকক মই এপাক ঘূৰি পেলাই লিংগটোৰ চাৰুকাষটো দেখুৱাই দিছোঁ এবাৰ। এতিয়া যিহেতুকে চাকি জ্বলায়ো হ'ল, শৰাই সলিতাও দি হৈ গ'ল, সেইবাবে ভোগ আৰু প্ৰসাদ খাবলৈ বুলি এই ভিতৰলৈ সোমাই আহিছোঁ। এয়া লিংগটোৰ তলত থকা ৰুমটো। ক'ত আছে বা? এয়া মানুহ বহি লৈ খায়েই আছে, আমিও লৈ ল'লোঁ এয়া খাবৰ বাবে। ৰ'ব এতিয়া ভোগখিনি খাই লওঁ। খাই বৈ হ'ল, আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ। এয়া প্ৰসাদ ল'বৰ কাৰণে মানুহ ভিৰ হৈ আছে। শিৱ পূজা আৰু পেট পূজা দুয়োটাই কৰি পেলাই আমি এয়া গাড়ীত বহিবলৈ আহিছোঁ। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। জয় ভোলে বাবা। এতিয়া গাড়ীত উঠি সকলো ঘৰলৈ উভতি আহিছোঁ। সকলোৱে হাঁহি ফূৰ্তিৰ মাজেৰে এটি সুন্দৰ দিন পাৰ কৰিলোঁ। এতিয়া আহি কলীয়া ভোমোৰা দলং পাই গ'লোহি। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, ঠাণ্ডা বতাহ। এতিয়া আহি কুসুমতলা পালোহি। কুসুমতলাত অকণমান নামি পেলাই চবেই চাহ একাপ খাই ল'লে। ঘৰ পামহি এতিয়া আৰু। এতিয়া ঘৰ আহি পাই গ'লোহি। আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।